হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আকৌ এটা নতুন এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি আমি যাম গোৱালপাৰা কলেজৰ খেলপথাৰত। তাত হৈ আছে অসম গ্ৰন্থমেলা। হয়, কেইদিনমান আগত গুৱাহাটীত হৈ গ'ল অসম গ্ৰন্থমেলা, আৰু 19 তাৰিখৰ পৰা 28 জানুৱাৰীলৈ আমাৰ গোৱালপাৰা জিলাৰ গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত অসম গ্ৰন্থমেলা হ'বলৈ ওলাইছে। আৰু বহুতেই কিতাপৰ বিপণী বহুত আছে, আৰু লগতে বহুত ডাঙৰ এটা গ্ৰন্থমেলা আপোনালোকে চাব পাৰিব। ফুল্লি ব্লগত আপোনালোকক দেখুৱাম অসম গ্ৰন্থমেলাৰ দৃশ্য, কিতাপ, আৰু চাওক কিবা পচন্দ হ'লে কিতাপ ল'ব পাৰোঁ। চ' গোটেইখিনি আপোনালোকক দেখুৱাম। তো মোৰ লগত বলক গোৱালপাৰা কলেজৰ খেলপথাৰত। আমি চাৰিজনে গৈ আছোঁ গোৱালপাৰা কলেজৰ ফিল্ডত, য'ত অসম গ্ৰন্থমেলা হৈ আছে। ইয়াৰ পৰা বেছি দূৰো নহয়, আমি খোজকাঢ়ি গাড়ীয়ে যাম, কাৰণ আমাৰ লগত পইচাৰ অভাৱ। সেইটোও হয়, সেইটোও ক'ব পাৰোঁ, কিন্তু বেছি দূৰো নহয়। ইয়াতে খোজকাঢ়ি গ'লে ইভিনিং ৱাক হৈ যায়। তো আমি চাৰিজনে গৈ আছোঁ, আৰু পিছত দেৱ গোৱালপাৰা কলেজ ৰোড, আৰু গোৱালপাৰা কলেজ আমি পাই গ'লোঁ। সন্মুখতে আছে গোৱালপাৰা কলেজ। ইয়াৰ গোৱালপাৰা কলেজৰ সন্মুখৰ যি বজাৰ, এই বজাৰখন, আৰু সেই তাত হৈ আছে আছাম বুক ফেয়াৰ। এয়া অসম গ্ৰন্থমেলাৰ এণ্ট্ৰি গেট, এয়া চাব পাৰে আপোনালোকে। চাওক, 19 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে হ'ব অসম গ্ৰন্থমেলা। আৰু অসম গ্ৰন্থমেলাৰ উদ্বোধনী দিনত কোনে কোনে আহিছে, এইসকলৰ চাৰ্ট এটাত চাব পাৰে। ইয়াত ভালকৈ দি আছে কোনে কোনে আহিব, কোনে কোনে আহিছে। আৰু এয়া এণ্ট্ৰি গেট, এয়া গোৱালপাৰা কলেজৰ সন্মুখত হৈ আছে। এতিয়া আমি গোৱালপাৰা কলেজৰ ভিতৰত সোমালোঁ, আৰু এই ইয়াত হৈ আছে অসম গ্ৰন্থমেলা। চাওক, আহিয়েই দেখা পালোঁ এটা বস্তু অসম গ্ৰন্থমেলাৰ, যে ক্ৰেতা বা পঢ়ুৱৈলৈ 1 লাখ টকাৰ পুৰস্কাৰ দিব, যে গ্ৰন্থমেলাত 1000 টকাৰ গ্ৰন্থ ক্ৰয় কৰাজনৰ বাবে পুৰস্কাৰৰ কুপন। চাওক, আপোনালোকে আহিব অসম গ্ৰন্থমেলাত। গোৱালপাৰাৰ অসম গ্ৰন্থমেলা হৈ আছে। ইয়াৰ ভিতৰতে হৈ আছে অসম গ্ৰন্থমেলা। আমি ভিতৰত সোমাই আছোঁ। এয়া আমি অসম গ্ৰন্থমেলাৰ ভিতৰত আহিলোঁ। প্ৰথমতে অলপ কেইটামান ছবি বা ফটো উঠিলোঁ, তাৰপিছত আপোনালোকক চাম, তাৰপিছত কিতাপৰ বিপণীবিলাক চাম। কিছুমান কিতাপ ভাল লাগে যদি কিনি চাই থাকক। বিভিন্ন ঠাইৰ পৰা আহিছে এইবিলাক কিতাপৰ বিপণী। আৰু সেয়া অসম বুক ফেয়াৰৰ চাওক কিমান ধুনীয়াকৈ গেট। আৰু ইয়াত মোৰ ক্লাছমেট কিছুমানক দেখা পালোঁ। গোৱালপাৰা কলেজত উপস্থিত হোৱাৰ পিছত চাওক, মোৰ কিছুমান ফ্ৰেণ্ডৰ লগত দেখা হ'ল। হাই কৈ দিয়া সকলে। আজি ফেয়াৰৱেল হ'ল, ফেয়াৰৱেলৰ পিছত গোটেইকেইটা ইয়াত আহিছে ফুৰিবলৈ। চাই থাক, সকলে ইয়াত ফটো দি আছে। চাওক, আৰু চাওক এয়া কিমান ধুনীয়া এটা অকণিৰ সাধু হাতত। চাওক, আৰু বেগত কি আছে, বুঢ়ী আইৰ সাধু। আৰু চাওক এয়া কি বনাইছে, পানিকা গুব্বাৰা। চাওক, এয়া সঁচাকৈ যে গোৱালপাৰা কলেজৰ ফিল্ড বিশ্বাসী হোৱা নাই, ইমান ধুনীয়াকৈ সজাইছে না আছাম বুক ফেয়াৰ। এয়া হৈছে আছাম বুক ফেয়াৰৰ কাৰ্যালয়। চাওক, মানে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ দি এটা গেট বনাইছে। এই ভিতৰৰ কাৰ্যালয়, ভিতৰত আৰু নাযাম এতিয়া। চাওক, কাৰ্যালয়, আৰু এতিয়া আমি যাম বাকী দোকান পিনে। দোকানৰ আগত আপোনালোকক মঞ্চটো দেখুৱাইলোঁ। মঞ্চ পিনে ইয়াৰ সন্মুখত আছে অসম গ্ৰন্থমেলাৰ যি মঞ্চ, ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈ আছে। ইয়াত বিভিন্ন ঠাইৰ পৰা কিতাপৰ ষ্টলবিলাক লগাইছে। ইয়াত চাওক, কলকাতাৰ পৰা এইটো আহিছে, আৰু ভিন ভিন ঠাইৰ পৰা আহিছে, গুৱাহাটী, নলবাৰী। গোটেইকেইটা আপোনালোকক দেখুওৱা ট্ৰাই কৰিম। এয়া আহিছে আংবাগ গুৱাহাটীৰ পৰা। চাওক, কিমান কেৱল সাধু কিতাপ আৰু বহুতো কিতাপ আছে। আৰু এয়া নিউ ডলফিন কলকাতাৰ পৰা আহিছে এটা। চাওক, আৰু এটা আহিছে অংকুৰণ প্ৰকাশন যোৰহাট। চাওক, গুড বুক ডিষ্ট্ৰিবিউচনৰ পৰা গুৱাহাটীৰ পৰা আহিছে এটা বিপণী, কিতাপৰ বিপণী। কিন্তু এতিয়া মানুহ বোধহয় আৰম্ভ কৰা নাই, যাৰ বাবে বহুত খালীয়ে। চাওক, ডান্স কম্পিটিশ্যন বোধহয় হ'ব, বহুত মানুহ আহি আছে এতিয়া। আৰু এটা আংগিক প্ৰকাশন গুৱাহাটী, আংগিক প্ৰকাশন গুৱাহাটীত।
চাব পাৰি আংগিক প্ৰকাশন গুৱাহাটী শৰ্মা প্ৰকাশন নলবাৰীৰ পৰা আহিছে এটা নলবাৰীৰ পৰা আহিছে ৰেখা প্ৰকাশন গুৱাহাটীৰ পৰা আহিছে পূৰ্বৰ নাম যদি আছে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াত গুৱাহাটী বৰ্ণ গুৱাহাটীৰ পৰা আহিছে ইয়াত কিতাপৰ এটা ষ্টল লগাইছে ইয়াত ৰেখা প্ৰকাশন নলবাৰী আজি পাব্লিকেশ্যন গুৱাহাটী ফ্ৰেণ্ডৰ কিতাপ কিনি আছে চাওক কিবা দেখি আছে আৰু বহুতো এনেকুৱা বিপণী আহিছে আপোনালোকে চাব পাৰে এটা দুটা নহয় বহুতকেইটা আহিছে যিহেতু অসম গ্ৰন্থমেলা এই গ্ৰন্থমেলা কেইদিনমান আগত গুৱাহাটীতো হৈ গ'ল আৰু 19 তাৰিখৰ পৰা গোৱালপাৰাতো হৈ আছে 28 তাৰিখ ইয়াৰ লাষ্ট ডেট বিভিন্ন ইয়াত প্ৰগ্ৰাম আছে আপোনালোকে আহি চাব পাৰে আৰু গোৱালপাৰাত মই শুনামতে মানে মই দেখামতে ইয়াৰ প্ৰথমবাৰ হ'ল অসম গ্ৰন্থমেলা বিপণী আহিছে ইয়াত হোটেল আহিছে চ' এইখিনি আছিল ইয়াত দোকান আৰু বাকী বিভিন্ন কম্পিটিশ্যন আছে মাজে মাজে আপোনালোকক আহিলে দেখুৱাই দিম ইয়াত বিভিন্ন ধৰণৰ কম্পিটিশ্যনো হ'ব নৃত্য প্ৰতিযোগিতা আৰু 26 জানুৱাৰীত বিহুৰ দিন উপলক্ষে কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু বহু কিবা কিবি প্ৰতিযোগিতা ইয়াত ৰাখিছে অসম গ্ৰন্থমেলাত আপোনালোকে আহিব আহি ইয়াত বিভিন্ন কিতাপ আছে আজি একো কিতাপ নিকিনিলোঁ ইয়াৰ নেক্সটত আহিম ইয়াৰ নেক্সটত আহি কিতাপ চাম কিনিম আজি বেছি কিনা নহ'ল কাৰণ ৰাতি হৈ গ'ল অলপ জলদি কিবা কাম আছে ঘৰত যাম চ' এইখিনি আছিল মোৰ ব্লগ আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকে অসম গ্ৰন্থমেলা গোৱালপাৰালৈ আহক চাওক কিতাপ ভাল লাগিলে কিনক আৰু লগতে ইয়াত বিভিন্ন কম্পিটিশ্যনো হৈ আছে সেইবিলাকে উপভোগ কৰিব পাৰিব আমি ওলালোঁ গোৱালপাৰাৰ হৈ থকা অসম গ্ৰন্থমেলাৰ পৰা এতিয়া আমি ঘৰত যাম চ' এইখিনি আছিল মোৰ এটা সৰু ব্লগ বাই বাই